নমস্কাৰ। নাম মোৰ উৎপল সোণোৱাল, যোৰহাট ডিষ্ট্ৰিক্টৰ বৰহোলাত ঘৰ মোৰ। মই মাল্টি লেভেল মাৰ্কেটিঙৰ লগত জড়িত হৈ আছোঁ। মোৰ লগতে আছে গোলাঘাটৰ থমাছ গগৈ ছাৰ। নমস্কাৰ। আমাৰ লগত আছে সুবিত গগৈ ছাৰ। নমস্কাৰ। গোলাঘাটৰ আমি একেলগে এটা কোম্পানীত কাম কৰি আছোঁ। কোনটো কোম্পানীটো কাম কৰি আছোঁ সবিশেষ জানিবৰ কাৰণে আমাৰ থমাছ গগৈ ছাৰৰ পৰা দুআষাৰ আপোনালোকক জানিবৰ কাৰণে তেওঁৰ মুখেৰে আপোনালোকে শুনক। তো পুনৰবাৰ মই আকৌ নমস্কাৰ জনাইছোঁ। মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ। তো নেগোচিয়া গ্লোবেল প্ৰাইভেট লিমিটেডে আজি হয়তো বহুত মানুহে গম পোৱা নাই যে নেগোচিয়া গ্লোবেল প্ৰাইভেটে ইনকামটো কিমান দিছে, কেনেধৰণে দিছে ইনকাম, সেইটো মেইন। এতিয়া মোৰ আজি নেগোচিয়া গ্লোবেল প্ৰাইভেট লিমিটেডৰ লগত জড়িত 8 মাহ হৈছে। 8 মাহত মই জিতি পাইছোঁ তাৰিখ কিছুমান। নেগোচিয়া গ্লোবেল প্ৰাইভেট লিমিটেডে উইকলি ইনকাম দিছে 25% কমিশন দিছে, পাৰ ডে 20,000 দিছে ইনকাম, মানে 20,000লৈকে ল'ব পাৰে। আৰু মান্থলিও এক্সট্ৰা এটা ইনকাম দিছে, মান্থলি ইনকাম উইকলিও পায়। আৰু ইনকাম পে'মেণ্টৰ ক্ষেত্ৰত নেগোচিয়া গ্লোবেল নাম্বাৰ 1 বুলি মই এইকাৰণে ক'ব বিচাৰিছোঁ। শনিবাৰে ক্লজিং হয়, ছানডে ষ্টাৰ্টিং হয়, মৰ্ণিং 1টা বজাৰ পৰা বুলি ধৰক। ছানডে ষ্টাৰ্টিং যেতিয়া হ'ব আকৌ ইন হ'ব শনিবাৰে ৰাতি 12টা বজাত। নেক্সট উইকৰ বুধবাৰে 3টা বজাত একাউণ্টত পে'মেণ্ট সোমাই যায়। আৰু উইকলি 25% কমিশ্যন দিয়া, মই ৱৰ্ল্ডৰ কথা ক'বলৈ গৈ আছোঁ, এনেকুৱা এটা কোনো ডাইৰেক্ট চেলিং কোম্পানী নাই যি 25%লৈকে কমিশ্যন দিছে। আদাৰ্ছ যিবিলাক কোম্পানী আছে আমি গম পাইছোঁ 12%, 11%, 9%, 6%লৈকে দিব পাৰিছোঁ। আৰু যিটো দিছে যিটো এমাউণ্টৰ প্ৰডাক্টৰ ওপৰত, তাতো কিন্তু পিভিটো বেছি দিছে। কিছুমান কোম্পানীত বিভি থাকিব পাৰে। আজি নেগোচিয়া গ্লোবেল প্ৰাইভেট লিমিটেডে 100 টকা 100 ৰুপিছত কিছুমানত 95 পিভিলৈকে দিছে, 90 পিভিলৈকে দিছে, কিন্তু 80ৰ বিলো নাই কিন্তু এবভ। আজি আদাৰ যিবিলাক কোম্পানী আছে তাত যদি চোৱা যায় বিভিত দিয়ে 100 টকাত, তাৰমানে পিভি আহে 50, 35, 60, 75 লাষ্ট। তেতিয়াহ'লে বেনিফিটটো ক'ত, প্ৰফিট ক'ত? এতিয়া আমি এইটোৱে চাব লাগিব, আমি সৰ্বসাধাৰণ মানুহে কি চাব লাগিব, বেনিফিট ক'ত আছে। আৰু প্ৰডাক্টৰ ক্ষেত্ৰত মই এটা কথা ক'ম, ইয়াৰ যিখিনি ৰিজাল্টটোৰ কথা ক'বই নালাগে, একদম মাৰ্ভেলাছ মানে। এনেকুৱা সাংঘাতিক ৰিজাল্ট। আজি এটা প্ৰডাক্টৰ কথা ক'ম মই, যিটো লিভাৰ টনিক 300 ml দাম MRP হৈছে 240 ৰুপিজ। 240 ৰুপিজৰ লগত বজাৰৰ প্ৰাইজৰ লগত সমপৰ্যায়। তাতো কিন্তু 250 ml থাকে, ইয়াত কিন্তু 300 ml থাকে। তেনেকুৱা ধৰণৰ আৰু পৰিমাণো বেছিকে দিছে। আৰু প্ৰতিটো প্ৰডাক্টৰ ইয়াৰ যিটো প্ৰাইচ একদম সৰ্বসাধাৰণ মানুহে ল'ব পাৰে, ইউজ কৰিব ৰিজাল্ট। আৰু মই এইখিনিকে ক'লোঁ, বহুত বিশেষ নকওঁ, কাৰণ আজি 8 মান্থৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'লোঁ। আমাৰ মাজতে আমাৰ সুবিত গগৈ ছাৰো আছে লগত। তেওঁ দুআষাৰ নেগোচিয়া গ্লোবেল প্ৰাইভেট লিমিটেডত তেওঁ কিয় আহিল, আৰু আগতেও তেওঁ আগৰ পৰাই যথেষ্ট দিনৰ পৰাই তেওঁ নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত হৈ আছে, আৰু প্ৰফেচনেলি তেওঁ এজন শিক্ষকতাও কৰি আছে। তেওঁ এতিয়া বৰ্তমান সময়ত নেগোচিয়া গ্লোবেল প্ৰাইভেট লিমিটেডত খুব ধুনীয়া দৰে কাম কৰি আছে। তেওঁৰ মুখেৰে আমি দুআষাৰ শুনো যে তেওঁ কিয় আৰু ক'ত কিদৰে কাম কৰি আছে। হয়, নমস্কাৰ। নাম মোৰ সুবিত গগৈ। ঘৰ গোলাঘাট টাউনৰ পৰা প্ৰায় 4 কিলোমিটাৰ নিলগত এখন গাঁৱত মোৰ ঘৰ। কথা হ'ল, নেগোচিয়া গ্লোবেল প্ৰাইভেট লিমিটেড is the only company which can give us 25% weekly incentive. Pair matching 25%. Second thing, network marketing লগত জড়িত মই আজি প্ৰায় বহু বছৰে হ'ল। লাইফত মই যদি টাইম কম্পাউণ্ডিং কৰিব লগা হৈছে, টাইম কম্পাউণ্ডিঙৰ জৰিয়তে যদি মই পইচা ঘটিব লগা হৈছে, তেতিয়াহ'লে নেটৱৰ্ক মাৰ্কেটিং ইজ দ্য অনলি প্লেটফৰ্ম। নিশ্চয়। দ্বিতীয় কথা, নেটৱৰ্ক মাৰ্কেটিঙে আহি থকা দিনকেইটাত আমাৰ প্ৰায় 10% নিবনুৱা সমস্যা সমাধান কৰিবলৈ গৈছে। বৰ্তমানৰ সময়ত যদি 5%, আৰু কিছুদিনৰ পিছতেই 10%লৈ কনভাৰ্ট হ'ব। নিশ্চয়।
আমি জীৱনত টকা ঘটাৰ কাৰণে ৰাস্তা যদি বিচাৰি লওঁ তেতিয়াহ'লে ৰাস্তা আমাৰ কাৰণে বহুতেই আছে, অনেক আছে। আমি বহু ৰাস্তা আমি বিচাৰি ল'ব পাৰোঁ, কোনো কথা নাই। নিজে সংস্থাপিত হৈ আনক সংস্থাপনৰ ৰাস্তা দেখুৱাই জীৱনত টাইম কম্পাউণ্ডিং কৰি টকা ঘটিবলৈ যদি মোক এটা ৰাস্তা দেখে তেতিয়াহ'লে নেটৱৰ্ক মাৰ্কেটিং ইজ দ্য অনলি প্লেটফৰ্ম। চ' আই এম ইন দিছ বিজনেছ। ই এটা মোৰ প্ৰথম কাম। ঠিকেই, ভাল লাগিল কথা বতৰা পাতি। কিন্তু কথাষাৰ কি হৈছে, আপুনি ব্যৱসায়টো নিজে কৈছে যে নিজৰ লগতে যথেষ্ট দুজন ব্যক্তিক সংস্থাপন দিয়াৰ ব্যৱস্থা হৈছে মাল্টি লেভেল মাৰ্কেটিং। আৰু মাল্টি লেভেল মাৰ্কেটিঙৰ লগত জড়িত হোৱা সকলো ব্যক্তিয়ে গম পাব যে কিমান সুখী হয় যে বেলেগ এজন ব্যক্তিৰ কাৰণে চিন্তা চৰ্চা কৰোঁতে কিমান তেওঁৰ নিজৰ লগতে জনসাধাৰণৰ উন্নতিৰ কাৰণে চিন্তা কৰা ব্যক্তিজনে হৈছে মাল্টি লেভেল মাৰ্কেটিং। ইয়াত আমি এতিয়া থমাছ ছাৰক আকৌ এটা মই তেওঁৰ পৰা জানিব বিচাৰি আছোঁ যে মাল্টি লেভেল মাৰ্কেটিঙৰ লগত তেওঁ যথেষ্ট দিনৰ পুৰণা অভিজ্ঞতা, যথেষ্টখিনি অভিজ্ঞ ব্যক্তি হয়। কিন্তু নেটৱৰ্ক মাৰ্কেটিঙত, মাল্টি লেভেল মাৰ্কেটিঙত যে নেগচিয়া গ্ল'বেল প্ৰাইভেট লিমিটেডত বৰ্তমান সময়ত 3 বছৰৰ এটা সৰু কোম্পানী হৈ আছে। কিন্তু বৰ্তমান কি হৈছে, বৰ্তমান প্ৰচাৰ প্ৰসাৰ বিশেষ হোৱা নাই, যথেষ্ট লিডাৰে গম পোৱা নাই নেগচিয়া গ্ল'বেল প্ৰাইভেট লিমিটেডত কেনেকুৱা ধৰণৰ সুবিধা আছে, কি আছে, ছাৰৰ মুখেদি থুলমূলকৈ আমি জানিব চেষ্টা কৰোঁ। কিয়নো ভিডিঅ'টো বৰ বিশেষ দীঘল হৈ যাব সকলোখিনি জানিবৰ কাৰণে। যদি আপোনালোকে ইচ্ছা কৰে নেগচিয়া গ্ল'বেল প্ৰাইভেট লিমিটেডৰ বিষয়ে জানিবলৈ, আপোনালোকে তেতিয়া আমাৰ লগত যোগাযোগ কৰিব, থমাছ গগৈ ছাৰৰ লগত যোগাযোগ কৰিব, সুবিত গগৈ ছাৰৰ লগত যোগাযোগ কৰিব। আমাৰ তৰাণী মেৰাপানী এলেকাত খুব ধুনীয়া এজন এক্টিভ লিডাৰ কাম কৰি আছে, দেৱজিৎ চুতীয়া, তেওঁৰ লগত যোগাযোগ কৰিব। তেওঁৰ নম্বৰ আমি আপোনাৰ ভিডিঅ'টোত তলত দি দিয়া ব্যৱস্থা কৰা হ'ব। এতিয়া আমাৰ ছাৰৰ থমাছ গগৈ ছাৰৰ পৰা আমি জানিব বিচাৰোঁ যে তেওঁ আগতেও কৈছে যে 25% বৰ্তমান সময়ত কোনো কোম্পানী দিয়া হোৱা নাই। তাৰ লগতে কি হৈছে, কোম্পানীৰ যিখিনি প্ৰডাক্ট হৈছে 30%ৰ পৰা 50%লৈকে ৰিটেল প্ৰফিট দিয়া হৈছে। ইয়াত আৰু এটা কথা কৈ আছে কোম্পানীয়ে যে কোম্পানীয়ে এটা 2% কোম্পানীৰ টাৰ্ণঅভাৰৰ পৰা ইঞ্চুৰেঞ্চ ৰাখিছে। ছাৰৰ মুখেদি জানিব মই চেষ্টা কৰোঁ যে ইয়াত কিদৰে তেওঁ সপোন ৰচি আছে নেগচিয়া গ্ল'বেল প্ৰাইভেট লিমিটেডৰ পৰা, আৰু অনাগত সময়ত নিবনুৱা সমস্যা দূৰ কৰিবৰ কাৰণে ৰহ চেষ্টা প্ৰত্যেকজন নেটৱৰ্কাৰে চেষ্টা কৰি আছে। কেনেদৰে চেষ্টা অৱগত কৰি আছে এই বিষয়টো আমাৰ ছাৰৰ পৰা দুআষাৰ জনাওক। তো মোক যেতিয়া ছাৰে আপুনি যেতিয়া কৈছে ক'বলৈ, মই তাৰ গোটেই দুটামান কোম্পানীৰ কথা ক'ব লাগিব। তো কোম্পানীকেইটা কোৱাৰ ফালে কোনো যেন বেয়া নাপায়, কিয়নো মই 2001 চনৰ পৰাই নেটৱৰ্ক ব্যৱসায়ৰ লগত জড়িত। 2001 চনত মই কৰিছিলোঁ MOA, তাতে গম পাইছিলোঁ একচুৱেলি নেটৱৰ্ক ব্যৱসায়ত কিয় মানুহ জইন কৰিব লাগে, কিয় ডাইৰেক্ট চেলিঙৰ প্ৰডাক্ট ইউজ কৰিব লাগে, বেনিফিটটো পাইছিলোঁ। কেছবেক নাম্বাৰ 1 মই কেছবেকটো বুজি পাই কৰিছিলোঁ। আৰু এটা ইনকাম, আমাৰ যিবিলাক সপোন আছে সেইবিলাক ফুলফিল কৰিব পাৰি। বেলেগ ঘৰৰ পৰা সপোন কেতিয়াও ফুলফিল কৰিব পাৰি, কাৰণ যিকোনো মানুহৰ এটা ডাঙৰ সপোন থাকে। সেই সপোনবিলাক ফুলফিল কৰিবলৈ কাৰণে একমাত্ৰ মই দেখা পাইছিলোঁ যে ডাইৰেক্ট চেলিঙৰ যোগেদি সপোন ফুলফিল কৰিব পাৰি। আৰু এটা কথা ক'ম তাৰ লগতে, যিবিলাক উন্নতশীল দেশ সিহঁতে কিন্তু ডাইৰেক্ট চেলিং ব্যৱসায় চুজ কৰে। আজি দুখীয়া যিবিলাক দেশ আছে, ভাৰত, বাংলাদেশ, পাকিস্তান, ইহঁতি খুব দেৰিকে আজি গম পাইছে যে ডাইৰেক্ট চেলিং কিয় কৰিব। আৰু কিছুমান কথা যদি গুগলত চাৰ্চ কৰি চোৱা যায় যে ইণ্ডিয়াত অনলি 5% মানুহে ডাইৰেক্ট চেলিঙত আহিছে। যদি USA চোৱা যায়, বিশ্বৰ ভিতৰত এখন ধনী দেশ, তাত কিন্তু 40% মানুহে নেটৱৰ্ক কৰে। চাইনাত যদি চোৱা যায় তাতো বহুত পাৰ্চেণ্ট আছে, 30 এবভ। যদি অষ্ট্ৰেলিয়াত চোৱা যায় তাতো এবভ, ইংলেণ্ডত চোৱা যায় 30 এবভ, জাপানত চোৱা যায় 28%। এনেকুৱা উন্নতশীল দেশবিলাকে প্ৰায় 25% এবভ কিন্তু মানুহ জড়িত হৈ আছে। আজি ইণ্ডিয়াত জনবসতি বেছি, অনলি 5% মানুহে কৰে। তো মই তেতিয়া অলপ গম পাইছিলোঁ। লাহে কৰাৰ পিছত কিছুমান প্ৰডাক্ট দাম আছিলে যিটো সৰ্বসাধাৰণ মানুহ, ইণ্ডিয়াত গৰীব দেশ ইউজ কৰিব নোৱাৰে। 2টা বছৰ কৰি পেলাই ভাল ৰেংকতো গৈছিলোঁ। তাৰপিছত মই অলপ বিৰত থাকিলোঁ যে মই ডাইৰেক্ট চেলিং নকৰোঁ। লাহে আৰু এটা ব্যৱসায় কৰিছিলোঁ, MI লাইফষ্টাইল গ্ল'বেল প্ৰাইভেট লিমিটেড। তাত কৰিলোঁ 2 বছৰ। তাতো মই এটা ভাল DTC ৰেংক পাইছিলোঁ। প্ৰডাক্ট ভাল আছিলে। কোনো কোম্পানী প্ৰডাক্ট বেয়া বুলি ক'বলৈ নাযাওঁ। কিন্তু
তাত যাহা কৰিছিলোঁ ইনকামটো অলপ পাইছিলোঁ, প্ৰায় 1,50,000 টকা ইনকাম কৰিছিলোঁ লকডাউনৰ সময়তে। 2টা বছৰ কমপ্লিট কৰা নাই, এৰাধাৰ মাজে কৰি আছিলোঁ। কিন্তু তাত কৰি থাকোঁতে এটা বস্তু মই গম পালোঁ যে 2016 চনত ভাৰত চৰকাৰে যিখন গাইডলাইন উলিয়ালে, যাৰ ডকুমেণ্টছ ক্লিয়াৰ আছে সেই কোম্পানীবিলাক থাকিব পাৰিব, বাকীবিলাক থাকিব নোৱাৰে। আৰু যেতিয়া চৰকাৰে ল'লে মই ভাবিছোঁ আজি ডাইৰেক্ট চেলিঙৰ প্ৰাধান্যটো বেছি পৰি যাব। তো তেতিয়া মই লাহে লাহে বিচাৰি আছিলোঁ এটা ভাল ডাইৰেক্ট চেলিং কোম্পানী। কাৰণ যোনটো কোম্পানী আজি মই অসমৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ, তো সাধাৰণ ইয়াত মেক্সিমাম মানুহ কি খেতিয়ক মানুহ। অসমত ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ, অসমতো কৃষি আছে, কৃষিৰ ওপৰত মানুহবিলাক নিৰ্ভৰশীল। যদি খেতিৰ কাৰণে কিছুমান প্ৰডাক্ট থাকে আৰু যিবিলাক হোম কেয়াৰ প্ৰডাক্ট, পাৰ্চনেল কেয়াৰ প্ৰডাক্ট, ৱেলনেছ কেয়াৰ প্ৰডাক্ট, এই প্ৰডাক্টবিলাকৰ দাম যদি হিচাপত হয়, সৰ্বসাধাৰণ মানুহে ইউজ কৰিব, তো তেনেকুৱা এটা কোম্পানী। তো তেনেকুৱাত মই চাই আছিলোঁ বহুত, আজি 2-3টা বছৰৰ পৰা কোনো এটা কিন্তু কোম্পানী পোৱা নাছিল। তো যাৰ নেগোচিয়া গ্ল'বেল প্ৰাইভেট লিমিটেড যেতিয়া মোৰ প্লেনটো দেখুৱাইছিলে, মই এটা বস্তু চাইছিলোঁ, প্ৰডাক্টৰ যিটো প্ৰাইচ, যে সৰ্বসাধাৰণ মানুহে ল'ব পাৰে নাই। 2 নম্বৰতে চালোঁ যে মই ব্যৱসায়টোত লাগিম হয়, প্ৰডাক্টৰ কোৱালিটি আছে নাই, কোৱালিটি টেষ্ট কৰিলোঁ যে কোৱালিটি অ'কে। থাৰ্ড এটা বস্তুই চালোঁ, যিটো কাৰণে মোৰ সপোন ফুলফিল কৰিব পাৰে, সেইটোৱে হৈছে ইনকাম, যে আমাৰ ইনকাম নেগোচিয়ে কেনেকৈ দিব। ৰিটেইল প্ৰফিট চালোঁ 30% to 50% লৈকে, মিনিমাম 30, মেক্সিমাম 50% লৈকে ৰেহাই মূল্যত দি আছে। তো এইটোতো বহুত এটা ভাল কথা। তাৰপিছত গম পালোঁ যে ইনকাম কিমান দিছে, উইকলি লাগে মানুহক, আজিকালি পইচা বহুত জৰুৰী, উইকলি দিব লাগে। তো তাত চালোঁ 25%। তো বেলেগ বেলেগ কোম্পানীৰ লগত মই ইউটিউবত চাৰ্চ কৰিলোঁ, বহুত কোম্পানী, বহুত প্লেন চালোঁ। চোৱাৰ পিছত মই গম পালোঁ যে কোনো এটা কোম্পানীয়ে নেগোচিয়া গ্ল'বেল প্ৰাইভেটৰ সমান 25% কিন্তু দিব পৰা নাই। আৰু উইকলি ইনকাম দিয়াৰ লগতে মান্থলি ইনকাম দিছে, লাইফ প্ৰটেকশ্যন দিছে। আৰু এনেকুৱা এটা কোম্পানীত প্ৰথম 2-4জনৰ লগত কথা পাতিলোঁ, আমি কম্পেয়াৰ কৰি চালোঁ। যেতিয়া বস্তুটো মই কম্পেয়াৰ কৰিলোঁ, কৰাৰ পিছত গোটেইকেইজন ফ্ৰেণ্ডে ক'লে যে নেগোচিয়েট কৰিম আমি, নেগোচিয়েট বেষ্ট। তো তাৰপিছত লাগি আজি 8 মাহ হৈছে, 8 মাহৰ এক্সপিৰিয়েঞ্চ। আৰু মই এটা কথা কৈ যাওঁ, আপোনালোকক মুখৰ পৰা জনাব বিচাৰোঁ, আজি 3rd এনিভাৰ্চাৰী হ'বলৈ গৈ আছে মাৰ্চত, 19 মাৰ্চত নিশ্চয় নেগোচিয়াৰ। আজি 3টা বছৰ অতিক্ৰম কৰিছে। 5টা বছৰ পিছত নেগোচিয়া ঘৰে ঘৰে থাকিব, কিয়নো আমাৰ প্ৰডাক্টবিলাক সৰ্বসাধাৰণ মানে ইউজ কৰিব পাৰে, প্ৰডাক্টৰ ৰিজাল্ট আছে। আৰু মোৰ সপোনৰ কথা ক'বলৈ যাওঁ, আজি নেগোচিয়া গ্ল'বেল প্ৰাইভেটত এইকাৰণে আহিছোঁ, মই আজি মাহটোত 50,000 ইনকাম কৰিবলৈ কাৰণে এজন ক্ৰ'ৰপতি হ'বৰ কাৰণে আহিছোঁ। আৰু বহুত মানুহক ক্ৰ'ৰপতি প্ৰডিউচ কৰিবৰ কাৰণে মই নেগোচিয়া গ্ল'বেলত জইন কৰিছোঁ। তো থেংক ইউ, বহুত ভাল লাগিলে আজি আপোনালোকৰ লগত। নিশ্চয়।